ডাঙৰ খবৰ বাংলাদেশৰ নহয় ল'ৰা এটাই এই সৰগৰ পৰীক্ষা নহয় প্ৰপ'জ কৰিছে अच्छा তো মই এতিয়া কি কৰোঁ বাৰু একচেপ্ট কৰোঁ নে নকৰোঁ তোমালোকৰে কথা কোৱা তোমালোকে যদি একচেপ্ট কৰিবলৈ কোৱা কৰিম যদি নোকোৱা নকৰোঁ হেৰ স্বৰ্গৰ পৰি তই এজন যুৱক হয় যুৱকৰ হিচাপে কাম কৰি যা ये बड़ी अच्छी बात कही आप তই এজন ভাল কেলা সুস্থ পুস্থ ইমান ধুনীয়া এটা ল'ৰা হয় তোৰ কেলা অকণমানো লাজ নালাগেনে এই মাইকী মানুহৰ সাজ পোছাকবোৰ লগাই কেলা তই ভিডিঅ'ত উলট পুলট কৰি কেলা লিলিমাই কথাবোৰ ক'বলৈ আহিবলৈ बात तो सही है অধমটো কেলা এইটো কেলা জাবৰটো তোৰ ভিডিঅ' চাই মহিলা বুলি ভাবি যিটো বাংলাদেশী অধমটোৱে তোক কেলা প্ৰপ'জ কৰিবলৈ কৈছে সেইটোৱে তোক নি ভাল পাব যুদ্ধখন কৰি কিবা কাৰণে যদি আগফালে যুদ্ধ কৰিম বুলি ভাবে তেতিয়াহ'লে দুই গদাৰ কোবত ওলাব জুই আৰু কিবা কাৰণত যদি তোক জেগা সলাই পিছফালৰ পৰা যদি যুদ্ধ কৰে তেতিয়াহ'লে পিছদিনাখন তোৰো বিপদ আছে হাগিব নোৱাৰিবি নহয় হাগিব নোৱাৰিলে বাৰু চিন্তা কৰিব নালাগে ডক্তৰৰ ওচৰলৈ নি অকণমান ট্ৰিটমেণ্ট এটা কৰি দিলে পিছদিনাখন বাৰু হাগিব পাৰিবি কিবা কাৰণে যদি ফাটি যায় তেতিয়াহ'লে আমাৰ কোনো কেলা ভাৰতৰ মানুহে বা অসমৰ মানুহে আমি কোনো ৰিস্ক ল'বলৈ দৰকাৰ নাই তই ক'ত যাওঁ গৈ থাক দেই বাই বাই